Yeah, boy. तेल दिसे धुनिया मिठातेल एकदम इंजिन ऑयल আমি ইঞ্জিন অয়েল হে অলপ সৰহকৈ দিব লাগিব ইফালে গাহৰি মাংসৰ সৈতে লাই শাক লগতে আলু কেইটামান মানে আপোনাৰ গাহৰি আৰু লাই পাত এই আলু এয়া আপোনাৰ এইটো মছলা এই পিঁয়াজ তেজপাত সা সৰঞ্জাম এইবোৰ আৰু মাংস চাই থাকিব আপোনালোকে আমাৰ চেনেলটো ভাল লাগিলে নিশ্চয় সাবস্ক্ৰাইব কৰিব তেল গৰম হোৱাত দুখিলা তেজপাত দি দিছো সম পৰিমাণৰ লগতে আমাৰ পিঁয়াজ দিলে কাটি লৈছো আচলতে সকলো বনোৱাৰ তৰিকাটো বেলেগ বেলেগ যে আমাৰ তৰিকাটো চাব কেনেকুৱা পায় নিশ্চয় আপোনালোকে জনাব লগতে হালধি অলপ দি দিছো সম পৰিমাণৰ হালধি কাৰণ বেছি হ'লে তিতা লাগিব আৰু কম হ'লেও দেখাত বেয়া মানে খাই ভাল নালাগিব পিঁয়াজ ভাজি দিওঁ তাৰপিছত অলপ আদা নহৰুৰ পেষ্ট তাৰপিছত লং ইলাইচি গুড়ি কৰি লৈছোঁ খিনি মিহলি কৰি ভজা হৈ গ'ল এতিয়া গাহৰি মাংস বইল কৰি ৰাখিছিলোঁ Yeah, boy. আধা ৰাখি থৈছোঁ বাৰু মাংসখিনি ৰঙচুৱা হোৱাৰ পিছত আলু কেইটামান দি দিছোঁ আলু পেষ্টখিনি দীঘল দীঘল কাটি দিলোঁ আলুখিনি অলপ টাইম সিজাই দিওঁ তাৰপিছত লাই পাতখিনি দি দিম কণীখন উখুৰাই দিছোঁ এতিয়া আলুখিনি ভজা হৈ গ'ল ৰঙচুৱা হ'ল বাৰু এতিয়া অলপ জাতি জালুক গুড়ি কৰি দি দিছোঁ গোলমৰিচ এতিয়া লাই পাতখিনি দি দিম সুন্দৰ কালাৰ হৈছে কিন্তু দেই অলপ অলপকৈ দি থাকিব লাগিব কণীখন উখুৰাই দিছোঁ লৰাই দিছোঁ যিটো নেকি লাই শাক ধুইছিলোঁ ধোৱা পানীখিনি লৰাই দিছোঁ টাইম লাগিব 3-4 মিনিট পানীখিনি শুকাই যাবলৈ মাংসখিনিৰ পৰা তেল এতিয়া ওলাইছে এতিয়া আদা নহৰু অলপ আকৌ দি দিছোঁ চাইডত ৰাখি থৈ দিছিলোঁ অলপ গোলমৰিচ অলপ লৰাই দিছোঁ বাৰু তাৰপিছত ধনিয়া পাউডাৰ কম পৰিমাণে দিছোঁ বাৰু মিট মছলা গৰম মছলা অলপ সৰহকৈ দি দিছোঁ তাৰপিছত জিৰা পাউডাৰ মছলাখিনি ভাজ খোৱালৈ অলপ লৰাই দিছোঁ মাংসৰ পৰা তেলখিনি ওলাই গৈছে বাৰু কি সুন্দৰ চেনাইছে কিন্তু দেই